আৰু এবাৰ আমি আমাৰ পৰৱৰ্তী শিল্পী নীলাক্ষী চাংকাকতি বাইদেউক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ পৰা শুনিম সুধাকণ্ঠৰ আন এটি সুন্দৰ গীত। বাইদেউ আপোনাক আমন্ত্ৰণ জনাইছোঁ। আজি সুধাকণ্ঠৰ উপজা দিন, ইমান এটা পবিত্ৰ মুহূৰ্ত আৰু এই পবিত্ৰ স্থানত আছোঁ। কি ক'ব প্ৰথমে? মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আজি তেওঁৰ সমাধিস্থলত এনেকৈ গীত গাবলৈ নিমন্ত্ৰণ কৰাৰ বাবে এন কে টিভিয়ে। আৰু তেখেতৰ উপজা দিনত মই তেখেতৰ এটি কালজয়ী গীতেৰে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কোনটো গীত গাব বাইদেউ আপুনি? মই আৰু মূৰ্ছা এই গীতটি। খুব সুন্দৰ, ঠিক আছে তেন্তে আপুনি আৰম্ভ কৰক। নীলাক্ষী বাইদেউ বহুত সুন্দৰ ধুনীয়া এটা গীত। ভূপেন্দ্ৰৰ প্ৰতিটো গীতে আচলতে ধুনীয়া ন জগদীশ, আৰু বাইদেউৰ কণ্ঠত আৰু খুব ভাল লাগিছে। আৰু যথেষ্টখিনি সময় আপুনি আমাক দিলে অনুষ্ঠানটোত, ভাল লাগিল। ময়ো তোমালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰকৈ এই আজি ভূপেন্দাৰ উপজা দিনটোত ইমান সুন্দৰভাৱে পৰিচালনা কৰিলা, গতিকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ এন কে টিভিৰ সমূহ কৰ্মকৰ্তাক, আৰু মই খুবেই আনন্দিত হৈছোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক।